এইটো হৈছে আপোনাৰ মহাত্মা গান্ধী যাৰ তালুত নে এডালো চুলি অ বা ভালকে পঢ়া শুনা কৰবি তো লাজ নাই তোৰ এই বস্তু ল'বা আহিছা প্ৰিয়ংকা ভৰালি আহিব ফাংচন চাবা মানে গান গাবা তো হেল্ল' গাইজ ওয়েলকাম বেক টু মাই ইউটিউব চেনেল আৰু আজি আমি যাই আছোঁ পাঠাচাৰযত ৰাস চাবা মানে আমি ৰাস বুলি কতো ৰাস চাবা যায় নাই ই মানে আজি আৰু প্ৰথম বোলো পাঠাচাৰযত অলপ ৰাস চাই আহোঁ হাগ্ৰামা মোক ক'লা বোলো ৰাস চাই আহোঁ তো পুৰা ধামাকা ৰাস হৈছে গাইজ ব'লা এতিয়া যাই থাকোঁ তো আপোনালোকে চাই থাকক ভিডিঅ'টো লাষ্টত যদি ভিডিঅ'টো চাই ভাল লাগে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব গাইজ আৰু হালকা 300 ছাবস্ক্ৰাইবাৰ কৰি দিব তো চাই থাকক ভিডিঅ'টো লাষ্টলৈকে একদম গাইজ পুৰা গেটখন চাওক পুৰা মজাকৈ বনাইছে গাইজ আৰু ব'লকচোন ভিতৰত দেখি যাওঁ মানে একদম মানে চালিয়া বনাইছে গাইজ আৰু গাইজ এতিয়া চব মানে ফাষ্ট ফুড পাব আপোনালোকে যায় যায় খাব বিচাৰে টাউন আহি খালী হ'ল গাইজ এইবাৰ পুৰা ফাষ্ট ফুড এইবাৰ পুৰা একদম মানে আৰু গাইজ এখন হৈছে মানে মেইন গেটখন চব পুৰা মজাকৈ বনাইছে গাইজ ব'লকচোন গাইজ ভিতৰত দেখি যাওঁ কি বা বনাইছে চাই আহোঁ অলপ মানে গাইজ এখিনি জেগা মানে কেনে লাগছে জানা গাইজ এই বিয়া চিয়া খাব আহিলে যি সোমাই অহাৰ লগে লগে যে অলপমান মানে সেনেহেন বিয়াৰ ফিলিংটো হৈছে গাইজ এখিনিত আৰু পুৰা মালাই মালা আৰু আমাৰ গাইজ পাঠাচাৰকুছিৰ মঞ্চখন হ'ল এখন গাইজ এতিয়া প্ৰিয়ংকা ভৰালি আহিব ফাংচন চাবা মানে গান গাবা আপোনালোকেও আহিব চাবা আৰু এইটো চেল্ফি পইণ্ট গাইজ চাওক এইটো চেল্ফি পইণ্ট আপোনালোকে যদি পাঠাচাৰ ৰাস চাবা তেতিয়াহ'লে চেল্ফি উঠিব পাৰিব পুৰা মজাকৈ বান্ধি লৈছে গাইজ দেখছি না আৰু ব'লক এতিয়া ইবাগে যাওঁ মজাকৈ লাচিত বৰফুকনক মানে বানা হৈছে হ'লেও চেম বনাই তথাপিতো ঠিকে আছে গাইজ আৰু এইটো চাওক গাইজ এইটো শিৱ আৰু কিবা কিবি বান্ধি থৈছে গাইজ আৰু এইভাগে চাওক গাইজ কৃষ্ণৰ চাৰিওফালে আপি ঘূৰি আছে গাইজ আমাৰ চাৰিওফালে এনেকৈ আপি ঘূৰিব লাগিছিল গাইজ নাই নুঘূৰে গাইজ আমাৰ চেহেৰাই বেয়া মাজত মানে মজাকৈ বান্ধি থৈ দিছে গাইজ আৰু এই ৰাতে মানে কৈলাশ পৰ্বতৰ মাজত শিৱই বহি আছে চাওক পূৰা মানে মজাকৈ বান্ধি থৈছে আপোনালোকে আহক আৰু এইবাৰ পাঠাচাৰ ৰাস 29 বছৰ সম্পূৰ্ণ হ'ল আৰু ইয়াতে গাইজ ডলফিন দুটা চাওক ৰ'ব দেখাই আছোঁ এই গাইজ ডলফিন দুটা চাওক এই পূৰা আল্টিমেট গাইজ একদম নদীৰ মাজত এইটো আপোনাৰ চেল্ফি পইণ্ট দিয়া আছে যদি আপোনালোকে চেল্ফি উঠিব খোজে তেতিয়াহ'লে ইয়াতে আহিলে হ'ল চেল্ফি উঠিলে হ'ল আমি আৰু নুঠো গাইজ আমি চেল্ফি লৈ উঠাৰ নিচা নাই গাইজ মানে আপোনালোকে আহক আহি কিনে চেল্ফি উঠিব পাৰে মজা এইটো আৰু গাইজ এতিয়া মজাকৈ বান্ধি থোৱা আছে এই সেইটো গাইজ এতিয়া জকাৰ বান্ধি থোৱা আছে চক মখান দোকান আছে এতিয়া এটা মানে মৰাশ টাইপ থৈ দিছে আৰু এই কিবা কিবি দিছে দিয়ক গাইজ আপোনালোকে আহি চাওক গাইজ মই ভালকৈ নাজানো আৰু এইবাৰ গাইজ মূৰ্তি আছে চাই থাকক পূৰা একদম ভিডিঅ'টো লাষ্টলৈ চাই থাকক গাইজ এইটো কি মানে আপোনালোকে কমেণ্ট কৰি জনাবচোন ওপৰত মানে লিখি দিয়াও নাই তো আহোঁ মানে আহা শিক্ষা দি আছে নেকি অ' বা ভালকৈ পঢ়া শুনা কৰবি মেট্ৰিক আহিছে তো আৰু আমাৰ তো পঢ়ি থাক তহন আমি অলপ আহোঁ আগৰ পৰা এইটো হৈছে আপোনাৰ মহাত্মা গান্ধী যাৰ তালুত নে এডালো চুলি মানে বুজি পাইছে না গাইজ তো এনে ফাল্টু কৈছোঁ দিয়ক গাইজ বেয়া চাই নহ'ব গাইজ বিয়া চলি আছে ইয়াতে বিয়া গাইজ পুৰা অৰিজিনেল হেন লাগছে না গাইজ জন্ম হ'ব মানে তলৰ পৰা হাৱা আহি আছে তাতে ৰাঙালীৰ এটা আছে গাইজ মানে আপোনালোকে আহক আৰু চাওক মানে মজাকৈ বান্ধি যাৰ এখন পাৰ্ক আছে গাইজ এইটো চাওক লেখা আছে পূৰা আই লাভ পাঠাচাৰকুছি বুলি লেখা আছে মজাকৈ বান্ধিছে গাইজ আপোনালোকে পূৰা চাওক এইটো মানে মূৰ্তি চূৰ্তি দিছে আৰু পূৰা মজাকৈ বান্ধিছে অঁ চাওক গাইজ অঁ লিলিমাই কৰছা লিলিমাই কৰছা দে তোহাৰে দিন আৰু কি ক'ম ভাই চব মানে মজাকৈ বান্ধি দিছে আপোনালোকে আহক পাঠাচাৰ উচিত আৰু তাতে আছে বজৰং বুলি এটা আছে গাইজ ৰ'ব দেখাই আছোঁ ৰ'ব আপোনালোক তো গাইজ এইটো চাওক গাইজ এইটো মানে বজৰং বলি তো দিয়ক আৰু গাইজ কি ক'ম আৰু পূৰা মজাকৈ বনাইছে এতিয়া গাইজ আপোনালোকে থলুৱা বস্তুবিলাক পাব পূৰা মজাকৈ তো এতিয়া পূৰা আচাৰ চাচাৰগিলা আছে গাইজ আৰু ইভাগে গাইজ পূৰা মানে হাতেদি বোৱা কাপোৰ চাপোৰগিলা আছে মজাকৈ গাইজ ইভাগেও আছে একদম এতিয়া গাইজ পূৰা মালা চালা আছে গাইজ আপোনালোকে ল'ব পাৰে পূৰা চাই মজা আৰু গাইজ কি হ'বা তই সৰু চলি নহয় দেই
তো লাজ নাই তোৰ এই বস্তু ল'ব আহিছা গাইছ পুৰা গাহৰি মেইন চব পুৰা গাহৰি ইয়াতে গাহৰি পাব আপোনালোকে গাহৰি মেইন গাইছ একদম কৈছে মানে মূৰ্তিটো চাওক না গাইছ কি মজাকে বনাইছে গাইছ পুৰা একদম আল্টিমেট গাইছ পুৰা পাছেদি মানে নাও এখন অহা যোৱা কৰি আছে আৰু তাতে ৰাধা কৃষ্ণ পুৰা মজাকে বনাইছে গাইছ আপোনালোকেও আহক আৰু পুৰা মানে পুৰা কি ক'ম একদম আল্টিমেট বনাইছে গাইছ এখন হৈছে আমাৰ পাৰছা হৈছিল মঞ্চ এখন গাইছ ইয়াতে মানে প্ৰিয়ংকা ভৰালী আহি গান গাব গাইছ আপোনালোকে আহিব কোনদিনা আছে এইটো নাজানো কিন্তু আছে গাইছ প্ৰিয়ংকা ভৰালী আছে আৰু গাইছ এখন হৈছে আমাৰ পাৰছা হৈছিল মানে লটাৰী খেলাখন আপোনালোকে আহক টিকেট কটা কাটে বঢ়িয়াকৈ মানে গাড়ী চাৰি আছে পুৰা একদম মজা আৰু গাইছ বৰ্তমান যাই আছোঁ আমি মিনি বাজাৰ চাবা গাইছ চাই থাকক পুৰা একদম গাইছ মিনি বাজাৰত দেখোঁ গাইছ বাজাৰে নাই তেওঁৰ এখন যি গাইছ ট্ৰেইন এটা সৰু চলিৰ কাৰণে আমাৰ কাৰণে নহয় গাইছ উঠবা পাৰোঁ আমিও কিন্তু নুঠো গাইছ এটা সৰু চলিৰ কাৰণে গাইছ ৰাজধানী এক্সপ্ৰেছ আৰু কিবা কিবা যাই পোৱা মানে ৰৈছে গাইছ কিন্তু আমি যাই পালে গাইছ পুৰা চিঙি ভাঙি কিন্তু নহয় হৈ যাব গাইছ আৰু এইভাগে পুৰা সৰু চলিৰ কাৰণে বান্ধি থৈ দিছে এতিয়া আপোনালোকে উঠবা পাৰে আৰু তাতো বান্ধি থৈ দিছে গাইছ পুৰা মজাকৈ আৰু এইটো হৈছে চেৰকি এইটো আমাৰ ডাঙৰৰ কাৰণে গাইছ তো পুৰা আৰু গাইছ পুৰা মিনি বাজাৰ আহে নাই আৰু একো নাই তো গাইছ এতিয়া ৰাস্তা চাই ঘৰত আহি গ'লোঁ আৰু আজি ভিডিঅ'টো জাষ্ট এটা নৰ্মেল ভিডিঅ' আছিল কাৰণ আমি মানে ক'তো ৰাস্তা যোৱা নাছিলোঁ আজি মানে ভাবিলোঁ মানে কৈছোঁ আপোনালোকক প্ৰথমতে ৰাস্তা যাম আপুনি এসপ্তাহ ভিডিঅ' দিয়া নাছিলোঁ সেইকাৰণে ভাবিলোঁ যে এটা ভিডিঅ' বনাই ল'ম আজি ভিডিঅ'টো একদম নৰ্মেল ভিডিঅ' আছিল আৰু কৈছোঁ ৰাস একদিন ভালকৈ দেখাম মানে প্ৰিয়ংকা ভৰালী যোনদিনা আছে সেইদিনা আপোনালোকক দেখাম আৰু বহুত ৰাসৰ ভিডিঅ' আহিবা বাকী আছে গাইছ আজি জাষ্ট আৰম্ভণিহে কৰিলোঁ তো যদি ভিডিঅ' চাই ভাল লাগে লাইক কমেণ্ট চেকমেণ্ট কৰি দিব গাইছ আৰু চেনেলটো নতুন গাইছ ছাবস্ক্ৰাইব কৰি দিব গাইছ মানে ঠেগুলটো গাইছ মাৰি দিব তো আজি কাৰণে এইখিনি আছিল লকডাউন ভিডিঅ' তেতিয়ালৈকে গাইছ টাটা বাই বাই গাইছ